जीतने के लिए और नॉर्थ ईस्ट से निकलकर दुनिया जीतने का सफर कितना मुश्किल होता है। তো বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসক আপোনালোকে এইবাৰ দেখিবলৈ পাব বলিউডৰ এখন হিন্দী চিৰিয়েলত। কালাৰ্ছ টিভিত সম্প্ৰচাৰিত হ'বলগীয়া নিমা ডেংজোংপা নামৰ এখন হিন্দী ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে। और ये कलर्स की नई सदस्य है जो आ रही है 23 अगस्त को मंडे टू फ्राइडे रात 9 बजे। বন্ধু বান্ধৱীসকল 23 আগষ্টৰ পৰা আপোনালোকে চাবলৈ পাব কালাৰ্ছ টিভিত নিমা ডেংজোংপা নামৰ এই চিৰিয়েলখন। মুখ্য চৰিত্ৰত অভিনয় কৰা সুৰভি দাসৰ এই অভিনয় যাতে সকলোকে আকৰ্ষণীয় আপ্লুত কৰি তুলিব পাৰে তাৰেই কামনা কৰিলোঁ। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব। 23 अगस्त से रात 9 बजे कलर्स और वूट पर।